হেল্ল' ক্লাছ 10 ষ্টুডেণ্ট, আজি মই তোমালোকৰ পাৰ্ট 2 লৈ আকৌ আহি গৈছোঁ চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ। তো এই পাৰ্ট নম্বৰ 2ত আমি আলোচনা কৰিম টপিক নম্বৰ 2। টপিক নম্বৰ 2 আমাৰ কি আছিলে? ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ঠিক আছে, যোনে পাৰ্ট 1ৰ ভিডিঅ'টো চোৱা নাই, সেইটোত মই ৰাসায়নিক সমীকৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ। তোমালোকে মোৰ চেনেলত ভিজিট কৰি সেই ভিডিঅ'টো এবাৰ চাই ল'বা। ঠিক আছে, আৰু মই ইয়াত প্ৰপাৰ যিটো ডিটেইল এক্সপ্লেনেশ্যন হয় সেইটো দিয়া নাই। মই জাষ্ট কুৱেশ্যন ৰিড কৰিছোঁ আৰু তাৰ এনচাৰটো কৈ গৈছোঁ। যদি ডিটেইল এক্সপ্লেনেশ্যনৰ ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। যদি ভিডিঅ'টোৰ ৰেছপন্স ভাল আহে দেন মই ডিটেইল এক্সপ্লেনেশ্যনৰ ভিডিঅ' তোমালোকক প্ৰভাইড কৰি দিম। ঠিক আছে, আৰু এটা কথা, এই নোটছবোৰ যদি তোমালোকক মোৰ নোটছবোৰ লাগে তেনেহ'লে মোক সেইটো কমেণ্ট ছেকশ্যনত জনাই দিবা। মই টেলিগ্ৰাম চেনেলৰ লিংক প্ৰভাইড কৰি দিম য'ত মই এই নোটছবোৰ আপলোড কৰি দিম। ঠিক আছে, তাৰ পৰা তোমালোকে লৈ ল'ব পাৰিবা। এতিয়া দেৰি নকৰাকৈ আহা আমি টপিকটোৰ কি কুৱেশ্যননো আহিছিলে, PYQ, অনুশীলনী, প্ৰশ্নাৱলী, কি কুৱেশ্যন আছে সকলোখিনি আমি ডিছকাছ কৰি যাওঁ। তো আমাৰ টপিকটো কি আছিলে প্ৰথমতে সেইটো চাওঁ যে টপিকটোৰ নাম হ'ল ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ঠিক আছে, তো আমি যেতিয়া ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে যে শিকি আহিলোঁ, এই ৰাসায়নিক বিক্ৰিয়ানো কেই প্ৰকাৰৰ আছে, ঠিক আছে, সেইটো জানিব লাগিব আমি। তো ৰাসায়নিক বিক্ৰিয়া মূলতঃ এই চেপ্টাৰটোত যে আমি পঢ়িম 4 প্ৰকাৰৰ পঢ়িম। ঠিক আছে, প্ৰথম বিক্ৰিয়াটো হ'ল সংযোজন বিক্ৰিয়া, যাক ইংলিছত কোৱা হয় কম্বিনেশ্যন ৰিয়েকশ্যন। ছেকেণ্ড হ'ল বিযোজন বিক্ৰিয়া, যাক কোৱা হয় ডিকম্পজিশ্যন ৰিয়েকশ্যন। থাৰ্ড অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, যাক ইংলিছত কোৱা হয় ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। আৰু ফ'ৰ্থ নম্বৰ যিটো বিক্ৰিয়া হয় সেইটো হ'ল ডি অপসৰণ বিক্ৰিয়া, মানে ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। ঠিক আছে, তো প্ৰথম যিটো আমাৰ বিক্ৰিয়া আছে সংযোজন বিক্ৰিয়া, তাৰ বিষয়ে কি কুৱেশ্যনছ আহিছে সেইখিনি আমি আলোচনা কৰি লওঁ। অ'কে, তোমালোকক আৰু এটা কথা জনাই দিওঁ যে এই টপিকটো যিটো আছে ইয়াত আমি কি কুৱেশ্যন ইনক্লুড কৰিছোঁ। মই ইয়াত ইনক্লুড কৰিছোঁ তোমালোকৰ প্ৰশ্নাৱলীৰ কুৱেশ্যনছ আৰু তোমালোকৰ অনুশীলনী এণ্ড প্ৰিভিয়াছ ইয়েৰ কি কুৱেশ্যনছ আহিছিলে HSLCৰ, সেইখিনিও মই এড কৰি গৈছোঁ। আৰু ছাইডত যে মই লিখিছোঁ এইবিলাক HSLC 2024 মানে লাষ্ট ইয়েৰ কি কুৱেশ্যন আহিছিলে, তো এই কুৱেশ্যনটো ইমান চনত আহিছিলে, সেইখিনি মই ছাইডত লিখি দিছোঁ, ইয়েৰটো মেনশ্যন কৰি দিছোঁ। ঠিক আছে, তো দেৰি নকৰাকৈ আহা আমি পঢ়োঁ সংযোজন বিক্ৰিয়ানো কি হয়। এতিয়া প্ৰথম কুৱেশ্যনটো চোৱা, মই প্ৰথম কুৱেশ্যন কি লৈছোঁ এইটো যে সংযোজন বিক্ৰিয়া বুলিলে কি বুজোঁ, হয়নে? সংযোজন বিক্ৰিয়া কাক বোলে, উদাহৰণ দিয়া। এতিয়া সংযোজন মানে কি হয় চোৱা, তুমি 1 আৰু 1 যোগ কৰিলে কি হয় 2, লগ লগাইছা নে? দুটা বস্তু লগ লগাইছা, লগাই পেলাই কি পাইছা? এটা পাইছা, 2 পাইছা, 1 যোগ 1 2, হয়নে? তো সংযোজন মানেও তেনেকাই হয়, মানে দুটা বা তাতকৈ বেছি বস্তু আমি যেতিয়া লগ লগাম, যোৰা লগাম, যোজন কৰিম। ঠিক আছে, সংযোজন যেতিয়া দুটা বা তাতকৈ বেছি বস্তু কি কৰিম, যোজন কৰিম, তেতিয়া আমাৰ যদি এটা পদাৰ্থ উৎপন্ন হয় তাকে আমি কি বুলি ক'ম, সংযোজন বিক্ৰিয়া। আকৌ এবাৰ ৰিপিট কৰিছোঁ মই, সংযোজন বিক্ৰিয়া মানে কি, যেতিয়া বা যিবোৰ বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে তেনেবোৰ বিক্ৰিয়াক কি বুলি ক'ম, সংযোজন বিক্ৰিয়া, হয়নে? উদাহৰণ চোৱা, কেলছিয়াম অক্সাইড এটা পদাৰ্থ, আৰু এটা লৈছোঁ মই পানী। এতিয়া ইয়াত দুটা পদাৰ্থ আছে নাই? দুটা পদাৰ্থ লগ হৈ চোৱা, তোমালোকৰ সোঁফালে চোৱা, কেইটা কাৰ্চিনৰ সোঁফালে এটা পদাৰ্থ উৎপন্ন কৰিছে নাই? যদি তোমালোকে এনেকুৱা ধৰণৰ বিক্ৰিয়া দেখা যে য'ত দুটা পদাৰ্থ লগ হৈ এটা পদাৰ্থ উৎপন্ন কৰি আছে, সেইটোৱে হ'ব কি বিক্ৰিয়া, সংযোজন বিক্ৰিয়া। ঠিক আছে, যেনেকৈ উদাহৰণ তুমি কয়লাৰ দহন ল'ব পাৰা, যেনেকৈ কাৰ্বন আৰু অক্সিজেন মিলি কাৰ্বন ডাই অক্সাইড গঠন কৰিছে, এইটো হ'ল কয়লাৰ দহনৰ উদাহৰণ। আৰু তুমি ল'ব পাৰা হাইড্ৰজেন আৰু অক্সিজেন, হাইড্ৰজেন আৰু অক্সিজেনৰ পৰা কি হয়, পানীৰ গঠন হয়। তো এইটোত চোৱা, দুটা হাইড্ৰজেনৰ মানে গেছ লৈছোঁ, হাইড্ৰজেনৰ অণু লৈছোঁ আৰু অক্সিজেনৰ অণু লৈছোঁ, তেতিয়া মিলি লৈ কি হৈছে, আমাৰ পানী গঠন হৈ গৈছে, দুটা পানীৰ অণু। ঠিক আছে, এইটো হ'ল সংযোজন বিক্ৰিয়া। ইয়াৰ পৰা আৰু কিছুমান কুৱেশ্যনছ আহিছে PYQ, যেনেকৈ চোৱা 2024 মানে HSLC 2024ত আমাক কি কুৱেশ্যন সুধিছিলে চোৱা, পুৰা চূণ আৰু শিথিলিত চূণৰ সংকেত লিখা। পুৰা চূণৰ সংকেত হ'ল তোমাৰ কেলছিয়াম অক্সাইড, CA মানে কেলছিয়াম, O মানে অক্সিজেন। ঠিক আছে, এই অক্সিজেন আৰু কেলছিয়াম একেলগে মিলি পেলাই কি গঠন কৰিছে, কেলছিয়াম অক্সাইড, আৰু ইয়াক আমি কি বুলি কওঁ, পুৰা চূণ। তো যদি তোমালোকক পুৰা চূণৰ সংকেত সোধে তেতিয়া লিখিবা কেলছিয়াম অক্সাইড। আৰু শিথিলিত চূণৰ সংকেত কি হ'ব, কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম মানে CA আৰু হাইড্ৰক্সাইড মই যিটো আমাৰ পাৰ্ট 1 দিছিলোঁ তাতে কৈছিলোঁ হাইড্ৰক্সাইডৰ যিটো চিম্বল হয়, সংকেত হয়, এইটো OH হয়। ঠিক আছে, দুটা হাইড্ৰক্সাইড লগ লাগিছে, তো কেলছিয়াম হাইড্ৰক্সাইড, এইটো হ'ল শিথিলিত চূণৰ সংকেত।
নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন নম্বৰ 3 কি কৈছে এটা বিকাৰত 2 গ্ৰাম কেলছিয়াম অক্সাইড লোৱা বিকাৰটো লাহে লাহে পানী যোগ কৰা তলত দিয়াবোৰৰ উত্তৰ কৰা এটা চোৱা এটা বিকাৰ ল'ব দিছে তাত কি কৰিব দিছে 2 গ্ৰাম কেলছিয়াম অক্সাইড আগতে কৈ গৈছোঁ মই এইটো পুৰাচোন বুলিও কোৱা হয় ঠিক আছে তো 2 গ্ৰাম কেলছিয়াম অক্সাইড কি কৰিব দিছে সেই ল'ব দিছে বিকাৰটোত ঠিক আছে আৰু বিকাৰটোত এতিয়া কি কৰিম লাহে লাহে পানী যোগ কৰিম যোগ কৰাৰ ফলত কি হ'ব তলৰ যিকেইটা কুৱেশ্যন দিছে সেইখিনিৰ উত্তৰ কৰিব দিছে ঠিক আছে এই যে কুৱেশ্যনটো এইটো তোমালোকৰ সংযোজন বিক্ৰিয়াত এটা কাৰ্যকলাপ দিয়া আছে চাবা তো তোমালোকৰ HSLCত কি কৰে কাৰ্যকলাপৰ পৰাও কুৱেশ্যন উঠাই দি দিয়ে যেনেকৈ 2017 চনত এই কুৱেশ্যনটো উঠাই দিছে কাৰ্যকলাপৰ পৰা ঠিক আছে এতিয়া কি খুলিছে চ উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব যেতিয়া তুমি কেলছিয়াম অক্সাইডত লাহে লাহে পানী যোগ কৰিবা তেতিয়া কি হ'ব জানানে প্ৰচুৰ তাপ উৎপন্ন হয় তো এনসাৰ কি হ'ব 1 নম্বৰটো উষ্ণতা কেনে পৰিৱৰ্তন হ'ব যে প্ৰচুৰ তাপ উৎপন্ন হ'ব আৰু সেকেন্ড নম্বৰ কুৱেশ্যনটো কি কৈছে চ ওপৰৰ কথাখিনি এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা তোমালোকে লিখাই গৈছো চ কেলছিয়াম অক্সাইড আৰু পানী মিলিলে কি হয় কেলছিয়াম হাইড্ৰক্সাইড হয় সমীকৰণটো লিখি দিলে হ'ল যে কেলছিয়াম অক্সাইড লিখিলোঁ তাৰ লগত মই পানী মিহলালোঁ তেতিয়া কি হ'ল কেলছিয়াম হাইড্ৰক্সাইড যাক এই যেটো প্ৰডাক্ট হ'ল আমাৰ পদাৰ্থটো বিক্ৰিয়াজাত পদাৰ্থটো ইয়াক আমি শিথিলিত চূণ বুলিও কওঁ যেটো মই তোমালোকক আগতে কৈ গৈছোঁ ঠিক আছে তাৰ পিছত আহা আমি এতিয়া পঢ়ো কুৱেশ্যন নম্বৰ 4 সো কুৱেশ্যন নম্বৰ 4 কি কৈছে যে কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ যাক কি বুলি কোৱা হয় কেলছিয়াম হাইড্ৰক্সাইড বুলি এই কেলছিয়াম হাইড্ৰক্সাইড মানে হ'ল শিথিলিত চূণ ঠিক আছে শিথিলিত চূণ উৎপন্ন কৰে এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা ঠিক আছে এটো আহিছিলে তোমালোকৰ 2020 চনত কি সুধিছে আগৰ কুৱেশ্যনটো কি ৰিপিট সুধিছে যে কেলছিয়াম অক্সাইড CaO ই যদি পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে কি উৎপন্ন কৰে কেলছিয়াম হাইড্ৰক্সাইড যেটো মই লিখাইছো তো বিক্ৰিয়াটোৰ সমীকৰণ কি হ'ব কেলছিয়াম অক্সাইড আৰু পানী তাৰ পিছত কি হ'ব কেলছিয়াম হাইড্ৰক্সাইড এক সেকেন্ড ইয়াতে কিবা এটা মিসিং হৈ আছে কেলছিয়াম হাইড্ৰক্সাইডৰ কাৰণে ইয়াত 2 এটা ইউজ হ'ব ঠিক আছে এতিয়া প্ৰকাৰ কি হ'ব তোমালোকে এই মাত্ৰ শিকি আহিলা এটো কোনটো প্ৰকাৰ বিক্ৰিয়াত পৰিলে যে দুটা বস্তু লগ হৈ যদি এটা বস্তু মানে আমি যদি বিক্ৰিয়কত দেখো বিক্ৰিয়ক বিলাকত দুটা পদাৰ্থ আছে মিলি লৈ বিক্ৰিয়াজাত পদাৰ্থ যেটো হ'ল তাত এটা মাত্ৰ পদাৰ্থ গঠন কৰিছে গতিকে এটো কি প্ৰকাৰৰ বিক্ৰিয়া হ'ব সংযোজন বিক্ৰিয়া ঠিক আছে ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 5 টো আলোচনা কৰো আমি কুৱেশ্যন নম্বৰ 5 কি কৈছে চোৱা এটা পদাৰ্থ Xৰ ডবক বগা ৰং খানিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া খুদিছে যে পদাৰ্থ Xৰ নাম আৰু সংকেত লিখা এতিয়া সব পদাৰ্থ Xৰ ডবক X কি হয় খুদিছে পদাৰ্থ X কি হয় Xৰ নাম আৰু সংকেত লিখিব দিছে Xৰ যেটা ডব বনাম কিবা এটা ডব বনাব হলে মই কি কৰিব লাগিব তাত ওয়াটাৰ মানে পানী মিক্স কৰিব লাগিব হয়নে তো X এটা পদাৰ্থ আছে তাক ডব বনাব হলে মই তাত কি মিক্স কৰিম পানী মিক্স কৰিম হয়নে এতিয়া মোক ইয়াৰ ডবটোৰ নাম খুদা নাই Xৰ কি খুদিছে Xৰ নাম খুদিছে তাৰ ডবটোৰ নাম খুদা নাই তো পদাৰ্থ Xৰ নাম কি হ'ব কেলছিয়াম অক্সাইড হ'ব ঠিক আছে আৰু ইয়াৰ ডবটোৰ নাম কি হ'ব তোমালোকে জানাই যদি ইয়াত কেলছিয়াম অক্সাইডত পানী মিহলাই দিও হেতু কেলছিয়াম হাইড্ৰক্সাইড যাক শিথিলিত চূণ বুলিও কোৱা হয় হয়নে তো ডব মানে এই পদাৰ্থ Xৰ নাম কি হ'ব কেলছিয়াম অক্সাইড আৰু সংকেতটো তোমালোকে জানাই CaO ঠিক আছে ইয়াৰ পিছত চোৱা সেকেন্ড কুৱেশ্যন কি কৈছে পানীৰে সৈতে পদাৰ্থ X কৰা বিক্ৰিয়াটো সেম কুৱেশ্যন ৰিপিট হৈ আছে বাৰে বাৰে চোৱা কেলছিয়াম অক্সাইড যেটো সলিড হয় ই ওয়াটাৰৰ লগত মানে পানীৰ লগত যেটা বিক্ৰিয়া কৰে যেটো লিকুইড হয় কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে ঠিক আছে সো বাৰে বাৰে একেটা কুৱেশ্যনকে ৰিপিট কৰি আছে তোমালোকৰ এতিয়া আমি এটা নোট চাই লওঁ ঠিক আছে এই নোটটো মানে ইম্পৰ্টেন্ট হয় সেই কাৰণে মই লিখাই থৈছো কুৱেশ্যন আহিছে ইয়াৰ পৰাও কেইটামান তাপবৰ্জি বিক্ৰিয়া উদাহৰণ তাপবৰ্জি মানে কি হয় হেতু শুনিলবা তাপবৰ্জি মানে যি বিক্ৰিয়াত তোমালোকৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তেনে বিক্ৰিয়াক আমি কি বুলি কম তাপবৰ্জি বিক্ৰিয়া আকৌ কৈছো ৰিপিট কৰিছো মই যে যি বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তেনে বিক্ৰিয়াক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় ইংলিছত কোৱা হয় এক্সোথাৰ্মিক ৰিএকচন ঠিক আছে তো কেইটামান তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ এই কাৰণে দিছো মানে আহি যায় কোৱেশ্চনস ঠিক আছে সোৱা প্ৰথমটো উদাহৰণ যেটো হয় এটো আমাৰ প্ৰাকৃতিক গেছৰ দহন প্ৰাকৃতিক গেছ হল CH4 যাক মিথেন বুলি কোৱা হয় এই যে CH4 দেখিছা এটো এটা প্ৰাকৃতিক গেছ যাক মিথেন বুলি কোৱা হয় তোমালোকক খুদিব পাৰে যে এটা প্ৰাকৃতিক গেছৰ উদাহৰণ দিয়া তো মিথেন বুলি লিখি থৈবা বা CH4 লিখিবা এই প্ৰাকৃতিক গেছক যেতিয়া দহন কৰিম দহনৰ কাৰণে বা জ্বলাবলৈ আমাক কি লাগিব অক্সিজেন সো দুটা অক্সিজেনৰ অণু ললো
এইটো গেছ হয়নে তো প্ৰাকৃতিক গেছক আমি কি কৰিলোঁ দহন কৰিলোঁ তেতিয়া আমাৰ উৎপন্ন কি হ'ল কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ ইয়াতো কি হয় জানানে তাপৰ উদ্ভৱ হয় সেইকাৰণে এই বিক্ৰিয়াটোক কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় তাৰপিছত সেকেন্ড নম্বৰ উদাহৰণটো চোৱা তোমালোকে শ্বসনত এক সেকেন্ড নেক্সট উদাহৰণটো চোৱা শ্বসনৰ কাৰণে এই যিটো আমাৰ গ্লুকোজৰ চিম্বলটো হয় সংকেতটো মই তোমালোকক মনত ৰাখিব দিছিলোঁ যে গ্লুকোজৰ সংকেতটো হ'ল কাৰ্বন 6টা হাইড্ৰজেন 12টা অক্সিজেন 6টা ঠিক আছে C6H12O6 এটো হ'ল গ্লুকোজে যেতিয়া অক্সিজেন ল'ব আৰু অক্সিজেন পানী এই সকলোবোৰ লগত বিক্ৰিয়া কৰিব তেতিয়াহ'লে আমাৰ কাৰ্বন ডাই অক্সাইড আৰু 12টা পানীৰ অণু আৰু লগতে শক্তি ঠিক আছে শক্তি উৎপন্ন হ'ব এইটো এটা বহুত এই প্ৰক্ৰিয়াটো বহুত প্ৰচুৰ পৰিমাণে শক্তি উৎভৱ হয় সেইকাৰণে এইটো তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ হয় তাৰপিছত বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন এইটো তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ তোমালোকক 2023 চনত MCQ ৰূপত সুধিছিলে যে তলৰ মানে বনস্পতি দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন তলৰ কোনটো ধৰণৰ বিক্ৰিয়া ঠিক আছে দি দিছিলে অপচনত অপসৰণ বিক্ৰিয়া সংযোজন বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া বিযোজন বিক্ৰিয়া তো তোমালোকে যদি পঢ়ি নগলা হয় তেনে নোৱাৰিলা হয়নে নহয় তো বনস্পতি দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 6 কি কৈছে চোৱা শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় ব্যাখ্যা কৰা এতিয়া শ্বসন মানেনো কি শ্বসন মানে আমি যে শ্বাস প্ৰশ্বাসত অক্সিজেন লৈ আছো ঠিক আছে আমি যে খাই আছো খাদ্য সেইটো খাদ্যটোক ভাঙি পেলাই আমাক শক্তি দিবলৈ আমাক কি লাগিব সেই অক্সিজেনটো লাগিব ঠিক আছে অক্সিজেনৰ উপস্থিতিত আমাৰ যিকিটা কোষ হয় কোষে কি কৰে খাদ্য ভাঙি আমাক শক্তি দিয়ে সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম শ্বসন বুলি ক'ম এতিয়া শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় শৰ্টকৈটো শ্বসনক তাপবৰ্জী বিক্ৰিয়া বুলি এই কাৰণেই কোৱা হয় কাৰণ ইয়াত কি হয় তাপৰ উদ্ভৱ হয় ঠিক আছে সেইকাৰণে তাপবৰ্জী বিক্ৰিয়া একচুৱেল ডেফিনেশ্যনটো কি হয় সো আমি কি লিখিছো শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হৈছে কাৰণ ই অক্সিজেনৰ উপস্থিতিত গ্লুকোজৰ অণুটো কি কৰিব গ্লুকোজ ভাঙি কোষৰ ভিতৰত তাপ আৰু ATPৰ ৰূপত যথেষ্ট পৰিমাণৰ শক্তি মুক্ত কৰে ATP কি হয় জানানে যেনেকৈ আমাৰ চানা বা বুট দিবলৈ কি লাগিব পইচা টকা কাৰেন্সি হয় নে নহয় আমাৰ এইটো আমাৰ মানে এয়া পইচা টকা হ'লেহে তুমি কিবা এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিবা বা কিবা কিনিব পাৰিবা হয় নে নহয় হেতু হ'ল তোমালোকৰ আমাৰ ইণ্ডিয়ান কাৰেন্সি হয় নে নহয় টকা এতিয়া এই যে কোষটো কাৰেন্সি লাগিব ইয়াতোতো টকা পইচাৰ জৰুৰত পৰে হয় নে নহয় হেতু হ'ল তোমালোকৰ ATPৰ ৰূপত যথেষ্ট পৰিমাণৰ শক্তি মুক্ত কৰে ATP শক্তিৰ কাৰণে কি হয় ATP এটো হ'ল এনাৰ্জি কাৰেন্সি শক্তিৰ কাৰেন্সি হয় ঠিক আছে তাৰপিছত চোৱা ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো কি হ'ব তলত উল্লেখ কৰিছো মই গ্লুকোজে যেতিয়া পানী লৈছে চোৱা এক সেকেন্ড ৰবা ইয়াতে এটা মিষ্টেক আছে তোমাৰ অক্সিজেনৰ উপস্থিতিত ভাঙি আছে ন তো গ্লুকোজ যেটো ললো আমি 6টা পানীৰ অণুটো থাকিবই আৰু তোমাৰ 6টা অক্সিজেনৰ অণু ল'ব লাগিব মই এনেকৈ এড কৰিছো চোৱা যোগ 6টা অক্সিজেনৰ অণু যোগ 6টা পানীৰ অণু ঠিক আছে এৰ ওপৰ বিক্ৰিয়াটো তোমালোকে চোৱা ইয়াত যে শ্বসনৰ উদাহৰণটো দিছো সেইটো লিখি দিলে হৈ যাব ঠিক আছে তাৰপিছত চোৱা মাৰ্বলৰ ৰাসায়নিক সংকেতটো লিখা মাৰ্বলৰ ৰাসায়নিক সংকেত কি হ'ব ক্যালসিয়াম কাৰ্বনেট Ca মানে ক্যালসিয়াম আৰু কাৰ্বনেট হ'ল CO3 ঠিক আছে তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 8 হ'ব ন এইটো কুৱেশ্যন নম্বৰ 8 কি কৈছে চোৱা বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰি ক্যালসিয়াম হাইড্ৰক্সাইডে বেৰৰ গাত ক্যালসিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপ সৃষ্টি কৰে যেতিয়া বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া ক্যালসিয়াম যেটো হাইড্ৰক্সাইড ক্যালসিয়াম অক্সাইড আৰু পানী মিহলাই পেলাই আমি ক্যালসিয়াম হাইড্ৰক্সাইড পাইছিলো যাক খেথিলিটছন বুলিও কৈছিলো তো ক্যালসিয়াম হাইড্ৰক্সাইডে বেৰৰ গাত ক্যালসিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপ সৃষ্টি কৰে ঠিক আছে এতিয়া এই ক্যালসিয়াম হাইড্ৰক্সাইড যেটো আছিল সেই কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি কৰে ক্যালসিয়াম কাৰ্বনেট বনায় ঠিক আছে বগা ৰং খনাৰ 2-3 দিনৰ পাছত এই ক্যালসিয়াম কাৰ্বনেটৰ প্ৰলেপটো উৎপত্তি হয় বগা ৰংডাল যেতিয়া খানিম বগা ৰং কি হয় ক্যালসিয়াম হাইড্ৰক্সাইড হয় তো এই বগা ৰংডাল যেতিয়া আমি বেৰত খানি দিম হয় তো খানি দিয়াৰ ফলত কি হয় ই বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব আৰু 2-3 দিনৰ পাছত কি কৰিব ক্যালসিয়াম কাৰ্বনেট বনাই দিব যাক আমি মাৰ্বল বুলি কৈছো ঠিক আছে
কলতে উৎপত্তি হয় আৰু ইয়ে বেৰত চিকমিকনি সৃষ্টি কৰে আৰু যাৰ ফলস্বৰূপে কি হ'ব বেৰটো কি হ'ব চিকমিকাই থাকিব তো এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখিব পাৰিবা কিহৰ লগত বিক্ৰিয়া হৈছে চোৱা কেলছিয়াম হাইড্ৰক্সাইড ই কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰিছে কৰি কি উৎপন্ন কৰিছে কেলছিয়াম কাৰ্বনেট ঠিক আছে আৰু পানী উৎপন্ন হৈছে লগতে পানীখিনিটো ভাপ হৈ উৰি যাব চাগে আৰু কেলছিয়াম কাৰ্বনেট এটা চিকমিকনি সৃষ্টি কৰিব বেৰত ইয়াৰ পিছত যেটো বিক্ৰিয়া আছে আমাৰ বিযোজন বিক্ৰিয়াৰ কোৱেশ্চনখিনি আলোচনা কৰিব হলে তোমালোকে সংযোজন বিক্ৰিয়াটো এবাৰ ৰিপিট কৰি চাই ল'ব তাৰ পিছত আমি পঢ়িম বিযোজন বিক্ৰিয়াৰ কোৱেশ্চন নম্বৰ 1 টো কি আহিছে চোৱা বিযোজন বিক্ৰিয়া কাক বোলে উদাহৰণ সহ বুজাই লিখা যেনেকৈ মই সংযোজন বিক্ৰিয়া কৈ গৈছিলো তোমালোকক যে যিবোৰ বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে আমি সংযোজন বিক্ৰিয়া কৈছিলো ঠিক আছে আৰু বিযোজন বিক্ৰিয়া হ'ব হলে কি কৰিব লাগিব যিবোৰ বিক্ৰিয়াত এটা পদাৰ্থ ভাঙি যাব এটা পদাৰ্থ আছিলে এটা বিক্ৰিয়ক পদাৰ্থ আছিলে হেতু ভাঙি দুই বা তিনটা কি কৰিব বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব হেতু হল বিযোজন বিক্ৰিয়া মানে কি হল সব বিযোজনটো সংযোজনৰ উল্টা হল হয়নে নহয় সংযোজনত দুটা বা তিনটা সংযোজনত যেনেকৈ দুটা বা ততোধিক বস্তু মিলি এটা বনাইছিলে বিযোজনত তাৰ উল্টা যে এটা ভাঙি দুই বা তিনটা বস্তু বনাব ঠিক আছে তো ইয়াৰ উদাহৰণ কি হয় চোৱা এটো ফেৰাছ সালফেট হয় ঠিক আছে এই যেটো ফেৰাছ সালফেট FeSO4 ইয়াক যেতিয়া আমি তাপ দিওঁ তেতিয়া আমাক কি হ'ব চোৱা ফেৰিক অক্সাইড আৰু সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড গেছ উৎপন্ন হ'ব এই ফেৰিক অক্সাইডটো কি হ'ল গোটা পদাৰ্থ তোমালোকৰ কোৱেশ্চন কাটিছে এনেকৈ মই সেইকাৰণে কৈ গৈছো মই নেক্সট বুজাই যাম যেতিয়া কৈ যাম তাৰ পিছত উদাহৰণ চোৱা কেলছিয়াম কাৰ্বনেট যেটো চুনখিল হয় যাক মাৰ্বল বুলিও কৈছিলো আমি তো এই কেলছিয়াম কাৰ্বনেটকো যেতিয়া তাপ দিম তো কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাঙি যাব ঠিক আছে আকৌ চোৱা থাৰ্ড নম্বৰ কি হয় যেটো lead nitrate এটো PB মানে lead হয় NO3 মানে nitrate তো lead nitrateকো যেতিয়া তাপ দিম তো lead oxide নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেনলৈ ভাঙি যাব ঠিক আছে এইবিলাক হল বিযোজন বিক্ৰিয়া উদাহৰণ তোমালোকে তিনটা মুখস্থ ৰাখিবা ৰিজন হল যে যদি বিযোজন বিক্ৰিয়া কাক বোলে উদাহৰণ সহ বুজাই লিখিব দিয়ে তো বিযোজন বিক্ৰিয়া কাক বোলে হেতু লিখিবা আৰু এটা উদাহৰণ দিবা আৰু তিনটা মনত ৰাখিব দিয়া ৰিজন হল তোমালোকক কেনেকৈ বিক্ৰিয়াটো দি দিব পাৰে ইয়াত এটা বস্তু নাইকিয়া কৰি দিব পাৰে যেনেকৈ কেলছিয়াম অক্সাইডটোৱে নাইকিয়া কৰি দিলে X বুলি দি দিলে তো খুদিব পাৰে ঠিক আছে তো সেইকাৰণে ৰিএকচন মানে বিক্ৰিয়া তিনটাই মনত ৰাখিবা সংকেত লিখাই দিছো চোৱা সংকেত মিন নেক্সট কি হ'ব চোৱা মই তোমালোকক সংকেত কেইটামান লিখাইছো আৰু তাৰ নাম লিখাই দিছো মনত ৰাখিবা FeSO4 যেটো হয় হেতু হয় ফেৰাছ সালফেট আৰু Fe2O3 যেটো হয় হেতু ফেৰিক অক্সাইড এক সেকেন্ড ব্যাকগ্ৰাউন্ড নয়েজটো একদম ইগনোৰ কৰিবা ওচৰত খেলপথাৰত খেলি আছে মানে সিহঁতে তো বহুত নয়েজ আহি আছে SO2 এটো হল সালফাৰ ডাইঅক্সাইড আৰু যেটো SO3 হয় এটো হল সালফাৰ ট্ৰাইঅক্সাইড নেক্সট কোৱেশ্চন নম্বৰ 2 চোৱা কি কৈছে তাপ দিলে 2 গ্ৰাম ফেৰাছ সালফেট স্ফটিকৰ বিযোজন ঘটি 1 গ্ৰাম গোটা অক্সাইড আৰু দুই ধৰণৰ গেছৰ উৎপন্ন হয় এই মাত্ৰ আমি শিকি আহিছো দেই প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া লিখি গোটা অক্সাইড বিধক আৰু দুই ধৰণৰ গেছক চিনাক্ত কৰা সেই মাত্ৰ তোমালোকে দেখিছিলা যে ফেৰাছ সালফেটক যেতিয়া আমি হিট দিছিলো তাপ দিছিলো ই ফেৰাছ সালফেট ফেৰিক অক্সাইডলৈ ভাঙি গৈছিলে যেটো গোটা পদাৰ্থ আছিলে তো এনসাৰ ওলাই গল যে গোটা অক্সাইড বিধৰ নাম কি ফেৰিক অক্সাইড আৰু দুই ধৰণৰ যি গেছ ওলাইছিলে সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড ঠিক আছে তো গোটা অক্সাইড বিধ কি ফেৰিক অক্সাইড দুই ধৰণৰ গেছ কি সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড নেক্সট ওয়ান কোৱেশ্চন নম্বৰ 3 ইয়াত কি কৈছে শিল্প উদ্যোগত ব্যৱহাৰ কৰা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ তো শিল্প উদ্যোগত ব্যৱহাৰ কৰিবলৈ আমাৰ এই কেলছিয়াম কাৰ্বনেটৰ যেটো বিক্ৰিয়া আছিল কেলছিয়াম কাৰ্বনেটক যেতিয়া তাপ দিছিলো কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছিল ঠিক আছে কাৰ্বন ডাই অক্সাইড একচুয়ালি গেছ আছিল ইয়াত হয় তো এই গেছটো এড কৰি দিম মই কাৰ্বন ডাই অক্সাইড গেছ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 4 কি কৈছে পুৰাচন বা কেলছিয়াম অক্সাইডৰ এটা ব্যৱহাৰ কোৱেশ্চন নম্বৰ 4 ত কি লিখিছো মই পুৰাচন তোমালোকে যে পঢ়ি আহিছিলা কেলছিয়াম অক্সাইড বুলি কোৱা হয় যাক CaO লিখিছিলো আমি হয়নে তো পুৰাচন বা কেলছিয়াম অক্সাইডক কিহত ব্যৱহাৰ কৰা হয় চোৱা সিমেন্ট উৎপাদনত ব্যৱহাৰ কৰা হয় ইয়াৰ এটা ব্যৱহাৰ লিখাই দিছো মই ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 5 চোৱা কি কৈছে
তাপীয় বিযোজন ইংলিছত কোৱা হয় থাৰ্মেল ডিকম্পজিশ্যন এতিয়া তাপীয় বিযোজন বুলিলে কি বুজা সিম্পল হয় যিবোৰ তোমালোকৰ বিযোজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি ঘটোৱা হয় সেইবিলাককেই তাপীয় বিযোজন বুলি কোৱা হয় ঠিক আছে তোমালোকে যিমানখিনি বিযোজন বিক্ৰিয়াৰ উদাহৰণ পাইছা সবতেতো তাপ প্ৰয়োগ কৰি মানে কৰি আছে হয়নে নহয় তো চোৱাচোন যেতিয়া এটা বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিযোজন বোলা হয় হয়নে উদাহৰণ 6 টো ক্যালসিয়াম কাৰ্বনেটক যেতিয়া মই তাপ দিছিলো ক্যালসিয়াম অক্সাইড যাক পোৰাচুন বুলি কোৱা হয় হয়নে নহয় চুনশীল যে এটো ক্যালসিয়াম কাৰ্বনেট ইয়াক মাৰ্বল বুলিও কোৱা হয় মই আকৌ এবাৰ কৈ দিছো আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 6 এটা উত্তোলন নলীত 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লোৱা হল এডাল চেপেনাৰে উত্তোলন নলীটো লেড নাইট্ৰেট কি হয় লেড মানে পিবি নাইট্ৰেট মানে NO3 ঠিক আছে তো লেড নাইট্ৰেট PbNO3 2 হ'ব PbNO3 2 হোল 2 ঠিক আছে লেড নাইট্ৰেটৰ পাউডাৰ লোৱা হল ইয়াক কি কৈছে এডাল চেপেনাৰে উত্তোলন নলীটো হিখাৰ ওপৰত ধৰি গৰম কৰা হল এতিয়া এই লেড নাইট্ৰেটক কি কৈছো মই তাপ দিছো তাপ দিয়াৰ ফলত কি হৈছে নলীটোৰ পৰা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হোৱা দেখা যাব এতিয়া এই যে মুগা বৰণীয়া ধোঁৱা নিৰ্গত হৈছে ধোঁৱাবোৰ বৰণটো মনত ৰাখিবা দেই ধোঁৱা যে নিৰ্গত হৈছে সেইটো মুগা বৰণীয়া তো এই ধোঁৱাবোৰ কিহৰ ধোঁৱাবোৰ নাইট্ৰজেন ডাই অক্সাইডৰ এই নাইট্ৰজেন ডাই অক্সাইড যে ওলাইছে সেইটো মুগা বৰণীয়া ধোঁৱা ঠিক আছে আৰু আমাৰ যেটো সংগঠিত বিক্ৰিয়া হয় সেইটো তোমালোকক আগতে মই লিখাই গৈছো বিযোজন বিক্ৰিয়াৰ উদাহৰণত যে লেড নাইট্ৰেটক যেতিয়া তাপ প্ৰয়োগ কৰি মানে লেড নাইট্ৰেটক যেতিয়া উত্তপ্ত কৰা হয় তেতিয়া লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয় ঠিক আছে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 7 এখন চিনামাটিৰ থালত 2 গ্ৰাম সিলভাৰ ক্লোৰাইড লোৱা হল আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা এটো 2015 চনত আহি গৈছে তোমালোকৰ HSLC ঠিক আছে ৰিপিট কৰিব পাৰে গতিকে ভালকৈ চাবা সো এখন চিনামাটিৰ থালত 2 গ্ৰাম সিলভাৰ ক্লোৰাইড লোৱা হল আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা হল ঠিক আছে তো সিলভাৰ ক্লোৰাইড সিলভাৰ মানে AG হয় সিম্বল ক্যাপিটেল লেটাৰ A আৰু স্মল লেটাৰ G সিলভাৰ আৰু ক্লোৰাইডৰ কাৰণে Cl ইউজ কৰিম তো সিলভাৰ ক্লোৰাইড লৈছো আৰু ইয়াক কি কৰিছো আমি এতিয়া সূৰ্যৰ পোহৰত ৰাখি দিছো তো কি হৈছে চোৱাচোন কিছু সময় পিছত সিলভাৰ ক্লোৰাইডৰ ৰং কি হ'ব এনসাৰটো চোৱা এৰ কিছু সময় পিছত বগা প্ৰথমতে সিলভাৰ ক্লোৰাইড কি আছিল বগা আছিল তো কিছু সময় পিছত বগা সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত মটিয়া ৰঙৰ হৈ পৰিব ঠিক আছে তাৰ পিছত চোৱা কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব তোমালোকে চোৱা সিলভাৰ ক্লোৰাইডটো যেতিয়া মই সূৰ্যৰ পোহৰত ৰাখো হি মানে ভাঙি লৈ সিলভাৰ আৰু ক্লোৰিন উৎপন্ন কৰে ঠিক আছে তো আমাৰ এটা পদাৰ্থৰ পৰা দুটা পদাৰ্থ উৎপন্ন হৈছে না তো এটো হ'ব বিযোজন বিক্ৰিয়াৰ উদাহৰণ ঠিক আছে তো কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব বিযোজন বিক্ৰিয়া তাৰ পিছত থাৰ্ড নম্বৰ কি হয় ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা তো ৰাসায়নিক বিক্ৰিয়া কি হয় সিলভাৰ ক্লোৰাইড যেটো সলিড আছিল ইয়াক সূৰ্যৰ পোহৰত ৰাখিছো তো সিলভাৰ আৰু ক্লোৰিন উৎপন্ন কৰিছে ক্লোৰিন এটা গ্যাস হয় আৰু সিলভাৰ যেটো হয় হেতু সলিড হয় এতিয়া কোৱেশ্চন নম্বৰ 8 চোৱা সূৰ্যৰ পোহৰত বগা সিলভাৰ ক্লোৰাইড মটিয়া ৰঙৰ কিয় হৈ পৰে তো কাৰণ হল পোহৰে সিলভাৰ ক্লোৰাইডক কি কৰিছে সিলভাৰ আৰু ক্লোৰিনলৈ বিযোজিত কৰিছে ভাঙি দিছে সেই কাৰণে সূৰ্যৰ পোহৰত কি হয় আমাৰ যেটো বগা সিলভাৰ ক্লোৰাইড আছে হি মটিয়া ৰঙৰ হৈ পৰে ঠিক আছে কোৱেশ্চন নম্বৰ 9 চোৱা কলা বগা ফটোগ্ৰাফি যেটো তোমালোকৰ 2026 মানে লাষ্ট ইয়াৰ আহি গৈছে এবাৰ আহি গৈছে ঠিক আছে কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা দুটা বিক্ৰিয়াৰ উদাহৰণ দিয়া তো এই যে আমাৰ বিযোজন বিক্ৰিয়াই হয় যেটো সূৰ্যৰ পোহৰত আমাৰ মানে সূৰ্যৰ পোহৰ ইউজ কৰি বিযোজন ঘটোৱা হয় তো হেতুৱে কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় এটা হল সিলভাৰ ক্লোৰাইড যে সূৰ্যৰ পোহৰ ইউজ কৰি সিলভাৰ আৰু ক্লোৰিনলৈ বিযোজিত হৈ যায় আৰু এটা হল সিলভাৰ ব্ৰমাইড বিআৰ মানে ব্ৰমাইড তো সূৰ্যৰ পোহৰ ইউজ কৰি আমাৰ সিলভাৰ আৰু ব্ৰমিনলৈ বিযোজিত হৈ যায় ঠিক আছে এটা HSLC 2026 মানে এই বছৰেই খুদি গৈছে তোমালোকৰ তাৰ পিছত আহা কোৱেশ্চন নম্বৰ 10 যেটো অলৰেডি মই তোমালোকক কৈ গৈছিল অলপ যে তাপবৰ্জি বিক্ৰিয়া কি হয় তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া যেটো কি কৈছিল মই যে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয় সেইবোৰক তাপবৰ্জি বিক্ৰিয়া বোলা হয় যাক এক্সোথাৰ্মিক বুলি কোৱা হয় ইংলিছত উদাহৰণ তোমালোকক দি গৈছিল মই প্ৰাকৃতিক গেছৰ দহন এই বনস্পতি ঘি মানে বনস্পতিৰ কিবা এটা উদাহৰণ দিছো যে হেতু ঠিক আছে শ্বসনটো এইটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ হয় তাৰ পিছত চোৱা আনহাতে যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয় যিবোৰ বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি ঘটোৱা হয় মানে ঠিক আছে তাপবৰ্জি কি আছিল যে বিক্ৰিয়াটো ঘটিলে আৰু তাপৰ উৎপন্ন হল আৰু তাপ
গ্ৰাহী মানে কি বিক্ৰিয়াটো ঘটিবলৈ আমাক তাপ লাগিব ঠিক আছে সেইটো হ'ব তাপগ্ৰাহী যেনেকৈ বিজন বিক্ৰিয়াকেইটা যে আছিলে তাত আমি তাপ প্ৰয়োগ কৰি ঘটাই আছিলোঁ নে বিজন বিক্ৰিয়া কিছুমান মনত পেলোৱা আমি কেলছিয়াম কাৰ্বনেটক তাপ দিছিলোঁ কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাঙি গৈছিলে হয়নে তো সেইটো ইয়াতে উদাহৰণ দিছোঁ চোৱা কেলছিয়াম কাৰ্বনেট তাপ দিছিলোঁ কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাঙি গৈছে তো তাপ শোষণ কৰিছে নে তাপ লাগিছে গতিকে এইটো কি হ'ব তাপগ্ৰাহী বিক্ৰিয়া হ'ব যাক এণ্ডোথাৰ্মিক ৰিয়েকশ্যন বুলি কোৱা হয় ঠিক আছে কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 টো কি কৈছে চোৱা বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় মই কৈয়ে গৈছিলোঁ বিযোজন সংযোজনৰ বিপৰীত হয় কিয় সংযোজনত দুটা বা তিনিটা বা তাতকৈ বেছি মিলি লৈ এটা উৎপন্ন হয় আৰু বিযোজনত এটা ভাঙি দুই তিনিটা উৎপন্ন হয় ঠিক আছে তো যিবোৰ বিক্ৰিয়া দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে তেনেবোৰ বিক্ৰিয়া সংযোজন বিক্ৰিয়া বোলা হয় উদাহৰণ আগতে দি দিলে হ'ল আকৌ আনহাতে তেনেকৈ যিবোৰ বিক্ৰিয়াত এটা পদাৰ্থ বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় বিযোজন বিক্ৰিয়া বোলা হয় স্পীড পঢ়াৰ ৰিজন এইটোৱেই যে মই আগতে কৈ গৈছোঁ সেয়েহে বিযোজন বিক্ৰিয়া কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় ওকে তো কুৱেশ্যন নম্বৰ 12 চোৱা কি কৈছে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখাম এতিয়া তাপ প্ৰয়োগ কৰি কি কৰা হয় মই আকৌ উদাহৰণ দি দিছোঁ একেটাকে কেলছিয়াম কাৰ্বনেট তাপ প্ৰয়োগ কৰি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত কৰা হয় পোহৰৰ কাৰণে চিলভাৰ ক্লৰাইড ল'ব পৰা বা চিলভাৰ ব্ৰমাইডৰ এক্সাম্পলটোও ল'ব পৰা চিলভাৰ আৰু ক্লৰিনলৈ বিযোজিত হয় বিদ্যুৎ শক্তিৰ কাৰণে মই পানী লৈছোঁ পানীটোক যেতিয়া বিদ্যুৎ শক্তি দিওঁ তেতিয়া সি হাইড্ৰজেন আৰু অক্সিজেনলৈ ভাঙি যায় ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 13 যেটো হয় হেতৰ এনসাৰটো মই তোমালোকক নেক্সট ক্লাছত ডিসকাস কৰি দিম আজিলৈ ইমানখিনিতে সামৰিছোঁ আৰু দুটা যি ৰিয়েকশ্যন আছে মানে তোমালোকৰ বিক্ৰিয়া আছে সেইটো মই নেক্সট পাৰ্টত তোমালোকক দি দিম কাৰণ বেকগ্ৰাউণ্ড নইজ আজি বহুত হৈ আছে এণ্ড সাম ইছ্যুৰ কাৰণে মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিম তো এই পাৰ্টটো মই ইয়াতে এণ্ড কৰিছোঁ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে তোমালোকে পঢ়ি থাকা আশা কৰোঁ ভালে থাকিবা